কোনে মোক তুলি তালি কৰিলে ডাঙৰ মৌ খনা মিঠা মাতে পাহৰি ভাগৰ কৰিছিল স্নেহ মোক দুগালত চুমা খাই তেৱে মোৰ পূজনীয়া মৰমৰ আই হেল্ল' এভৰিৱান এই হৃদয়স্পৰ্শী কবিতা ফাঁকিৰে আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ কাৰণ আজিৰ দিনটো মাতৃসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ দিন হেপী মাদাৰ্ছ ডে টু অল অফ ইউ সকলো মাতৃলৈ মোৰ তৰফৰ পৰা হিয়া ভৰা মৰম শুভকামনা আৰু শ্ৰদ্ধা জনাইছোঁ যিহেতু ময়ো এগৰাকী মাতৃ সেইবাবে মোৰ বাবেও আজিৰ দিনটো অতিকৈ বিশেষ তাৰ উপৰিও মই সুখী হোৱাৰ সুযোগকণ কোনো ক্ষেত্ৰতেই হেৰুৱাব নিবিচাৰোঁ লাগিলে সেই দিনটো মোৰ বাৰ্থডে হওক নাইবা মাদাৰ্ছ ডে হওক মই ল'ৰা সদায় গিফ্ট দাবীয়ে কৰি আহিছোঁ গিফ্ট মানেনো কি আৰু কাৰ্ড নাইবা চকলেট লাগিলে মই দুদিনৰ আগত তাক কাৰ্ডখন নিজেই বনাই দিম নাইবা চকলেটটো নিজেই কিনি আনি দিম কিন্তু সেই নিৰ্দিষ্ট দিনাখন তাৰ পৰা সেই উপহাৰটি পাই কিমান যে ভাল লাগে সেইটো বুজাবই নোৱাৰি এইবাৰ পিছে সি অলপমান ডাঙৰ হ'ল আৰু সেইটো কাৰণে মোৰ দাবীটো মোৰ ডিমাণ্ডটো অকণমান ডাঙৰ হ'ল এইবাৰো মোৰ দাবীটো হৈছে মোৰ ভাল লগা গানবোৰৰ ভিতৰত কোনোবা এটা গান সি কীবৰ্ডত প্লে কৰি শুনাব লাগিব আজি সেই ইমান দিনে বাট চাই থকা সেই স্পেচিয়েল দিনটো আহি পালেহি আৰু সিও ৰেডি হৈ আছে মোক গিফ্টটো দিবলৈ আজি মই খুব সুখী ইয়াতে কথা এটা আছে নহয় ভগালে সুখ বাঢ়ে সেইবাবে আচলতে মই মোৰ এই সুখ দুগুণে বঢ়াবলৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ ৰেডি Memories bring back me. আপোনালোকৰ বাৰু ভাল লাগিলেনে যদি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি চাইডৰ বেল আইকনটো প্ৰেছ কৰি দিব শেষত আপোনালোক সকলোৱে সুস্থ হৈ থাকক কুশলে থাকক তাৰেই কামনাৰে আজিৰ এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ বাই